खुलुमबाय स्टुडियोआव उदांस्रि मुसाहारि कक्राझार सालाकाटिनि बरलाफारा आरो थारंगुरि थांग्रा लामायाव आरसीसी दालांनि अन्थाइ खाम्फा बेखेवदों। नंगौ दिनै कक्राझार जिल्ला सालाकाटि ब्लकनि सिङाव थानाय बरलाफारा आरो थारंगुरि थांग्रा लामायाव आसामनि ARRBP नि आसनिनि गेजेरजों गंसे आरसीसी दालां लुफुंनो थाखाय अन्थाइ खाम्फा बेखेवदों। बे दालां लुफुंनो थाखाय अन्थाइ खाम्फाखौ MLA लरेन्स इस्लारि बिथाङा बाहागो लानानै बेखेवनानै होयो। मख'नो गोनांदि आसामनि ARRBP नि आसनिनि गेजेरजों गासै 2,25,27,164 रांनि बाजेटजों बे आरसीसी दालांखौ लुफुंनाय जागोन। गोबाव बोसोरनिफ्रायनो बरलाफारा आरो थारंगुरि थांग्रानि लामाया मोजां नङैनि थाखायनो सालाकाटि बियाबनि रायजो राजाफोरा हान्थामेला खालामनाय फरायसालि कलेज बायदिफोराव थांनायाव गोबां जेंनाजों भुगिनांनो गोनां जायोमोन, जायनि थाखाय रायजो राजाफोरा बे दालांनि थाखाय दाबि खालामबाय थादोंमोन। रायजो राजानि दाबि बायदियै दिनै प्रमद बर' बिथांनि दैदेननायाव MLA लरेन्स इस्लारि बिथाङा जायगानि रायजो राजाफोरखौ लाफानानै आसामनि ARRBP नि आसनिनि गेजेरजों गंसे आरसीसी दालां लुफुंनो थाखाय अन्थाइ खाम्फा बेखेवदों। আজি আমি বৰলাপাৰাৰ তাৰংগুৰি যোৱা যিটো ৰাস্তা ভূমকি পাৰ্ট 1 ইয়াত আমি 2,25,27,000 যিটো ব্ৰিজ নিৰ্মাণ কৰা হ'ব। এই ব্ৰিজ নিৰ্মাণ কৰাৰ আধাৰশিলা আজি আমি স্থাপন কৰিছো। ইয়াত বহু বছৰৰ পৰা এই ৰাস্তাটো মেৰামতি কৰা হোৱা নাছিলে, এই ব্ৰিজটো মেৰামতি কৰা হোৱা নাছিলে। এই ব্ৰিজটোৰ কাষতে এটা LP স্কুলো আছে। ইয়াৰ পৰা পাছ হৈ পেলাই সালাকাটিত পঢ়িবলৈ যায়। তাতে বহু ছাত্ৰ ছাত্ৰীসকলৰ এক্সিডেণ্ট হ'ল, পানীত পৰি গৈছে, হাত ভৰি ভাঙিছে। তেনেকুৱা বহুতো উদাহৰণ আছে। তেনেকুৱা মানে এই সালাকাটি সমষ্টিৰ অন্তৰ্গত এই গাঁওখন। এই গাঁৱত সেই সময়ৰ যি কাউন্সিলৰ যি চৰকাৰ বা MLA বা মন্ত্ৰীয়ে তেওঁলোকে এই গাঁৱৰ যিটো দলং সেইটো দলংটো নিৰ্মাণ কৰিবৰ কাৰণে তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাছিলে। মই MLA হোৱাৰ পিছত মই বিভিন্ন গাঁৱত যিহেতু মই চাইছোঁ আৰু আহি পেলাই এইটো দেখিছোঁ যে এই গাঁৱত যি দলং সেই দলংটো একেবাৰে অনিবাৰ্য কৰিবই লাগে। কাৰণ এই অঞ্চলৰ মানুহবিলাকে পঢ়িবলৈ সালাকাটি হাইস্কুলত যায়, তেওঁলোকে সালাকাটি বজাৰত যায়, যাতায়াতৰ কাৰণে অসুবিধা। ভূমকি পাৰ্ট 1ৰ মানুহবিলাকে তিনালিত যাবলৈ হ'লে এই ৰাস্তাটোকে তেওঁলোকে ব্যৱহাৰ কৰে। তেনেকুৱা এটা অঞ্চল য'ত 4-5টা গাঁও আছে। গতিকে মই দেখাৰ পিছত অসম চৰকাৰৰ আমাৰ যি দলঙৰ যি আঁচনি আছে, যোৱা বছৰ মই এইটো পঠাই দিছোঁ আৰু অলৰেডি টেণ্ডাৰ ৱাৰ্ক অৰ্ডাৰ পাই পেলাই এই দলংটো হৈ গ'ল। গতিকে আজি আমি আধাৰশিলা স্থাপন কৰিছোঁ। কন্ট্ৰাক্টৰে অহাকালি এইটো সাবৱে বনাব আৰু সাবৱে বনোৱাৰ পিছতে এই দলংটো ভঙা হ'ব আৰু তাত নতুনকৈ ব্ৰিজ নিৰ্মাণৰ যিটো কাম সেই কামটো কৰা হ'ব। ৰাইজে আজি বহুতো মানে সন্তুষ্ট, যাৰ কাৰণে আপোনালোকে নিজেই আহি দেখিবলৈ পাইছে। ইয়াত 4-5টা গাঁৱৰ বহু মানুহবিলাক ইয়াত আহিছে। প্ৰায় 1,000 মান মানুহ তেওঁলোকে আজি ইয়াত আহি উপস্থিত হৈছে। তেওঁলোকে ভাল পাইছে। এই যে চৰকাৰ বৰ্তমানৰ অসম চৰকাৰ আৰু কাউন্সিলৰ যি চৰকাৰে এতিয়া আমাৰ উন্নয়নৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি লৈছে, ইয়াৰ কাৰণে তেওঁলোকে ধন্যবাদ জনাইছে চৰকাৰক। ময়ো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আমাক বিধায়কসকলক দলং, ৰাস্তা, স্কুল বিভিন্ন আঁচনিবিলাক মানে কাম কৰিবৰ কাৰণে সমষ্টিত যে আমাক সুবিধা দিছে, তাৰ কাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।